নমস্কাৰ বন্ধুসকল, ব্ৰাদাৰ স্পিকাৰ এনকালিপেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি দুটা পাৰপাছত গাহৰি ফাৰ্ম আৰম্ভ কৰিব পাৰোঁ। এটা হৈছে ব্ৰিডিং ফাৰ্ম আৰু আন এটা হৈছে ফেটেনিং ফাৰ্ম। ব্ৰিডিং ফাৰ্ম হ'ল আপোনাৰ পোৱালি প্ৰডাকশ্যন কৰা, পোৱালি প্ৰজনন কৰা, আৰু ফেটেনিং মানে হৈছে মাংসৰ বাবে গাহৰি তৈয়াৰ কৰা। এই দুইটাই যদি একেলগে কৰি যাব পাৰে তেতিয়াহ'লে বহুত বেছি ভাল হয়। কাৰণ এখন ব্ৰিডিং ফাৰ্ম আৰম্ভ কৰিলে গোটেইখিনি পোৱালি আপুনি বিক্ৰী কৰিব নোৱাৰিবও পাৰে। তো যিমানখিনি পোৱালি থাকি যায় সেই পোৱালিখিনিক আপুনি ফেটেনিং মানে মাংসৰ বাবে তৈয়াৰ কৰিব পৰা কেপাচিটিও আপোনাৰ ওচৰত থাকিলে বহুত বেছি ভাল হয়। আৰু বৰ্তমান দেখিছোঁ সকলোৱে কেৱল ব্ৰিডিং ফাৰ্ম আৰম্ভ কৰিছে। ব্ৰিডিং ফাৰ্ম আৰম্ভ কৰাৰ ফলত কি হৈছে, বহুতে পোৱালি বিক্ৰী কৰিব পৰা নাই বা বিক্ৰী কৰোঁতে সমস্যাৰ সন্মুখীন হৈছে। আপুনিও হ'ব পাৰে, কাৰণ সকলোৱে অকল ব্ৰিডিং ফাৰ্মেই আৰম্ভ কৰিছে। তো বজাৰততো মাংসৰহে প্ৰয়োজন, পোৱালিৰ প্ৰয়োজন নহয়। পোৱালি সকলোৱে প্ৰডাকশ্যন কৰিছে, কিন্তু মাংসহে সকলোৱে প্ৰডাকশ্যন কৰা নাই। আৰু আপোনাৰ পোৱালি যদি 5,500 বা 6,000 টকাত কিনি পেলাই কোনোবাই মাংসৰ বাবে তৈয়াৰ কৰে, তেওঁৰ ওচৰত একেবাৰে একোৱে প্ৰফিট নাথাকিব। 2,000-1,000 টকা থাকিব। যদি ইমানখিনি টকা লগোৱাৰ পিছত 2,000-1,000 টকা থাকে, তেতিয়াহ'লে কি লাভটো হ'ল? আৰু সেইখিনি কমচে কম 7-8 মাহৰ প্ৰয়োজন হয়। ইমানখিনি সময় যদি কষ্ট কৰাৰ ফলত মাত্ৰ 2,000-1,000 টকা এটা খাচী গাহৰিৰ পৰা প্ৰফিট পায়, তেতিয়াহ'লে আপোনাৰ 5,500 টকা বা 6,000 টকাৰ পোৱালি কিনি পেলাই ইমানখিনি কষ্ট কৰাৰ কি প্ৰয়োজন? তো তাৰ কাৰণে আপোনালোকে নিজে পোৱালি প্ৰডাকশ্যন কৰি পেলাই সেই পোৱালিখিনি আপুনি ফেটেনিঙৰ কাৰণে ৰাখি দিব। তেনেকৈ কৰিলে আপোনালোকৰ প্ৰফিটটো ভালেখিনি থাকিব। আৰু দানাৰ দামটোতো সকলোৱে জানে, বজাৰত গ'লে বাপৰে দাম শুনি পেলাই একদমবাৰে গা গৰম উঠি যায়। কিন্তু কি কৰিব, উপায় নাই, দাম বেছি হ'লেও আনি পেলাই খুৱাবলগীয়া হৈ যায়। তো মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, বহুতে কি কৰিছে, অকল ব্ৰিডিঙত মন মেলিছে। ব্ৰিডিঙত আপোনাৰ প্ৰফিট বেছি আছে। ফেটেনিঙত যদি আপুনি 10টা গাহৰি ৰাখে আৰু যদি আপোনাৰ 2জনী মাইকী গাহৰি থাকে, সেই 2জনীৰ লগতে আপোনাৰ ফেটেনিঙৰ সমান প্ৰফিট হ'ব। তাৰ কাৰণে মানুহে ফেটেনিঙত মন নেমেলে। কিন্তু বজাৰততো আপোনাৰ পোৱালি নাখায় নহয়, মাংসহে খাব। গতিকে বহিৰাজ্যৰ পৰা যিবিলাকে গাহৰি আনি পেলাই অসমত বিক্ৰী কৰি আছে, বহিৰাজ্যৰ গাহৰিয়ে যেনেকৈ আমাৰ অসমত বা নৰ্থ ইষ্টৰ বজাৰখন দখল কৰি আছে, সেই বজাৰখন যদি আমি দখল কৰিবলৈ হয়, তেতিয়াহ'লে পোৱালি প্ৰডাকশ্যনৰ লগতে মাংসৰ বাবেও আমি গাহৰি প্ৰডাকশ্যন কৰিব লাগিব। তেতিয়াহে আমি বহিৰাজ্যৰ পৰা অহা গাহৰিক চেৰ পেলাই আমাৰ নিজৰ থলুৱা গাহৰিক বা থলুৱা মানুহে গাহৰিৰ বজাৰটো দখল কৰিব পাৰিব। কিন্তু এয়া সম্ভৱ হৈ উঠিবলৈ বহুত বেছি সময়ৰ প্ৰয়োজন হ'ব। বৰ্তমান যিটো দেখিছোঁ, মানুহে অকল প্ৰফিটৰ পিছত দৌৰে। এতিয়া ফেটেনিঙত আপোনাৰ প্ৰফিটটো কম হয়, কিন্তু বহুত বেছি তাত আপোনাৰ মূৰ ঘুমাবলগীয়া নহয়। কিন্তু ব্ৰিডিঙত আপোনাৰ বহুত বেছি কষ্ট আছে, বহুত বেছি আপোনাৰ টেনশ্যন আছে, কিন্তু প্ৰফিটো আছে। কিন্তু প্ৰফিট তেতিয়াহে কৰিব পাৰিব যদিহে আপুনি 10টা পোৱালি যদি এজনী মাইকীয়ে দিয়ে, সেই 10টা পোৱালিক আপুনি গোটেইখিনি বিক্ৰী কৰিব পাৰে, তেতিয়াহে আপোনাৰ প্ৰফিটটো থাকিব। যদি আপুনি মাইকী পোৱালিখিনিক দাম বেছিত বিক্ৰী কৰি পেলাই মতাখিনি আপুনি কম দামত বিক্ৰী কৰে, তেতিয়াহ'লেতো গৈ পেলাই সমানেই হ'ল। তো সেইকাৰণে আপোনালোকে যিমানখিনি মতা পোৱালি হয় বা যিমানখিনি আপোনাৰ মাইকী পোৱালি হওক মতা পোৱালি হওক ৰৈ যায়, সেইখিনি আপুনি ফেটেনিঙৰ কাৰণে ৰাখি দিব পৰা কেপাচিটি আপুনি বনাই ৰাখিব। সেইখিনি আপুনি দানা পানী খুৱাই পেলাই ডাঙৰ দীঘল কৰিব পৰা কেপাচিটি আপুনি নিজৰ হাতত ৰাখিব। তাৰপিছত আপুনি ফাৰ্ম আৰম্ভ কৰিব বা ফাৰ্মটো আগুৱাই লৈ যাব। চাব আপোনাক কোনেও চেৰ পেলাব নোৱাৰে, আপুনি টপত থাকিব। আপোনাক কোনেও মানে কি গাহৰি পালনত বাধা দিব নোৱাৰে, আপুনি ছাকচেছ হ'বই। কিন্তু বৰ্তমান যিটো দেখিছোঁ, সকলোৱে কেৱল প্ৰফিটৰ পিছত দৌৰি আছে। প্ৰফিটটো আপোনাৰ এজনী মাইকী গাহৰিৰ পৰা 15,000 বা 20,000 টকা ধুনীয়াকৈ প্ৰফিট হয়, যদিহে গোটেইখিনি পোৱালি বিক্ৰী কৰিব পাৰে। কিন্তু বৰ্তমানটো বজাৰটো বহুত বেয়া হৈ আছে। এতিয়া পোৱালি ধৰক সকলোৱে প্ৰডাকশ্যন কৰি আছে, কাৰ পোৱালি কোনে কিনিব? বজাৰততো মাংসহে বিচাৰে, কিন্তু পোৱালি নিবিচাৰে। তো এজনী 2জনী বাৰু সেইটো বেলেগ কথা। আৰু যিসকলে ডাঙৰ ফাৰ্মাৰ, তেওঁলোকৰ কথা ক'ব যোৱা নাই। যিসকল এতিয়া বৰ্তমান অকল ব্ৰিডিঙত
পোৱালি বিক্ৰী কৰি পেলাই ভাল টকা উপাৰ্জন কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ তেওঁলোকে কি কৰিব এজনী বা দুজনী ৰাখিব এটা বৰ ৰাখিব আৰু বাকী পোৱালি থকাখিনি মাংসৰ বাবে তৈয়াৰ কৰিব পৰা এইখিনি কেপাচিটি আপুনি ৰাখিব নহ'লে এজনী ৰাখিব এজনীৰ পৰা 10টা পোৱালি হ'ব তাৰে মাইকীখিনি বিক্ৰী কৰি পেলাই যিকেইটা মতা পোৱালি থাকিব সেইখিনি আপুনি নিজৰ কাৰণে ৰাখিব বা যিকেইটা মতা পোৱালি আপুনি বিক্ৰী কৰিব বাকী ৰৈ যোৱা মাইকী পোৱালিখিনিক আপুনি ডাঙৰ দীঘল কৰি পেলাই ধুনীয়াকৈ মাংসৰ বাবে তৈয়াৰ কৰিব পৰা কেপাচিটি আপুনি ৰাখক আৰু তেনেকৈ আপুনি আগবাঢ়িলে আপুনি ছাকচেছ হ'বই হ'ব তো বন্ধুসকল আপোনালোকে ভুলতো অকল ব্ৰিডিং ফাৰ্মৰ কথা নাভাবিব লগত আপুনি ফেটেনিঙৰ কাৰণেও কেপাচিটি ৰাখিব ৰুমবিলাকো আপোনালোকে এক্সট্ৰাকৈ তেনেকৈ বনাব যাতে আপুনি ৰৈ যোৱা পোৱালিখিনিক ধুনীয়াকৈ খাচি কৰি পেলাই ফেটেনিঙৰ কাৰণে ৰাখিব পাৰে সেইখিনি কেপাচিটি আপুনি ধুনীয়াকৈ ৰাখিব তেনেকৈ আগবাঢ়িলে আপুনি ছাকচেছ হ'বই হ'ব ধন্যবাদ বন্ধুসকল ইমান ধুনীয়াকৈ মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈ চোৱাৰ বাবে